নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেল মিচিং কনেং মিলিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ব্লগটোত মই আপোনালোকক মোৰ ৰাতিপুৱা সময়ৰ ব্যস্ততাখিনি অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভাত শাক হৈ গৈছে, সেইখিনি ভিডিঅ' কৰা নহ'ল। এতিয়া বেটাৰ কাৰণে টিফিন বনাই আছোঁ। ইমান ধুনীয়াকৈ ফুলি উঠিছে। ইয়াতে আছে আলু, বুট আৰু পটল। ইয়াৰে এতিয়া ভাজি বনাম। এইখিনি হৈছে সৰু সৰুকৈ কটা এটা মিডিয়াম সাইজৰ পিঁয়াজ। তেল গৰম হৈয়ে আছে। এতিয়া ইয়াতে দি দিম পিঁয়াজখিনি। পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে দি দিম কাটি থোৱা বুট, আলু আৰু পটলখিনি। অলপমান লৰাই দিম। এতিয়া ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ, অলপমান হালধি, এতিয়া এনেদৰে লৰাই ল'ম। এনেকৈ ভাজি বনাই খাবচোন, বহুত টেষ্টি লাগে। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম। এনেকৈ এইখিনি সিজালৈকে
লৰাই লৰাই ভাজি থাকিম। গোটেইখিনি সিজি গৈছে। গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া আমাৰ বুট, আলু, পটলৰ ভাজি ৰেডি হৈ গৈছে। এয়া আমাৰ বেটাৰ টিফিন ৰেডি কৰি দিলোঁ। আজি এনে কৰি দিছোঁ। এয়া আমাৰ বেটা স্কুল যাবলৈ ৰেডি হৈ গ'ল। হাই কৈ দিয়া। ঘূৰিয়ে চোৱা নাই পাই। মই ওলাই মেলি ৰেডি একেবাৰে স্কুলত থৈ আহোঁ। ৰাতিপুৱা সময়ৰ ডিউটি সদায় কৰিব লাগে। এয়া আমাৰ বাহন ৰেডি হৈ আছে। গৈ থাকোঁ এতিয়া। বহি লোৱা। চশমাটো পিন্ধি লোৱা আকৌ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। বাই বাই কৈ দিয়া। বাই বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিল তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।